পাহৰি যাওঁ অস্তিত্ব কোনো লোকে কৰে যদি মোক দিবলৈ বাধ্য সময় বঞ্চিত হে মহাৰিষি বিগমনিকা ভাৱগ্ৰস্ত হৈ সত্যলোকত পেটোৱাটো আপোনাৰ এই বিচিত্ৰময় জগতত ফলে ফুলে জাতিষ্কাৰ কৰি ধৰণী সুবাস নিজ কৰ্তব্য মত্যলোকত দুষ্ট দানৱ বিবেচনা অত্যাচাৰত বসুমতী তলবল কৰিব তাৰে অনন্ত ধামলৈ মই গতি
মৈত্রলোকৰ উচ্চ দান অত্যাচাৰক বসুমতী কলবল কৰিব তাৰে সংবিধান আউলি বসুমতী আপোনাৰ পাশে আহিব লাগিছে
কৃষ্ণরূপে জন্ম হয়ে দুষ্ট দানব সংহার তুমি তেতিয়াই নির্ভয় মানে তোমাৰ কৰ্তব্য পালন হে ভগৱতী, অত্যাচাৰী কংসৰ আৰু অনশনক ৰাখিবৰ বাবে মই দৈৱকী অষ্টম সন্তান ৰূপে জনাওঁ আৰু মোৰ অনন্ত মোৰ দৈৱকী ষষ্ঠম গৰ্ভত স্থিতি লৈ পিছত ৰোহিণী মায়াৰ বলেৰে ৰোহিণী গৰ্ভজাত মোৰ অগ্ৰজ বলৰাম ৰূপে লভিব জনাওঁ আৰু লক্ষ্মীয়েও ৰাধা ৰূপে লভি জনক মোৰেই অৰ্থাংগিনীভাৱৰ হে ভগৱতী, পুষ্ট হ'ব তুমি তাক পৰিহৰি। হে আমিও প্রভু শ্রী স্বরূপী নিজ নিজ কর্তব্য করব